Hello friends, স্বাগতম জনাইছো টেকনিক্যাল সাপোর্ট চ্যানেললৈ গতিকে মই আজি আলোচনা কৰিম যে আপোনাৰ যদি 18 বছৰ হৈছে কেনেকৈ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব তাৰ সম্পূৰ্ণ প্ৰচেছ আপোনালোকক স্টেপ বাই স্টেপ মই দেখুৱাই দিম গতিকে ভিডিওটো স্কিপ নকৰি বন্ধুসকল প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি পিছত থকা বেল আইকনটো প্ৰেছ কৰা নাই তেনেহলে প্ৰেছ কৰি দিব এনেকুৱা নতুন নতুন ভিডিও আগতীয়াকৈ পোৱাৰ বাবে গতিকে তাৰ বাবে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব লাগিব মই লৈছো ইউচিত গৈ আপুনি টাইপ কৰি দিব লাগিব nvsp মই টাইপ কৰি দিছো nvsp দিয়াৰ পিছত আপোনাৰ যিটো nvsp সাৰ্ভিস পোৰ্টেল প্ৰথম যিটো লিংক হয় তাত ক্লিক কৰি দিব আপুনি দিয়াৰ পিছত চাওক স্ক্ৰল ডাউন হৈ তলত যাব লাগিব গৈ চাওক এপ্লাই অনলাইন ফৰ ৰেজিষ্ট্ৰেচন অফ নিউ ভোটাৰ এখানে আপনার যেটো অন্তৰ্ভুক্ত কৰিব লাগে এখানে 6 নং ফৰ্মটো আপোনাক ফিল আপ কৰি দিব লাগিব তাত ক্লিক কৰি দিছো মই দিয়াৰ পিছত আপোনাৰ ভাষাটো আহি যাব সিলেক্ট কৰি লব যিকোনো এটা ভাষা হিন্দী নহলে ইংৰাজী দুয়োটাই আছে ইয়াত দুটা আছে মই লৈছো লোৱাৰ পিছত স্ক্ৰল ডাউন হৈ তলত গৈ আপোনাৰ যেটো ষ্টেট হয় ষ্টেটখন নিজৰ ষ্টেটখন আপুনি সিলেক্ট কৰি লব লাগিব মই লৈছো মোৰ অসম হয় অসম সিলেক্ট কৰি লৈছো আকৌ তলত ডিস্ট্ৰিক্ট আপোনাৰ যিখন ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব লাগিব মই ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো তাৰ পিছত এসেম্বলি আপোনাৰ যিখন এসেম্বলি হয় এসেম্বলিটো সিলেক্ট কৰি লব লাগিব আপোনাক আকৌ তলত যাওক তলত গৈ চাওক এস এ ফার্স্ট টাইম ভোটাৰ যেটো অন্তৰ্ভুক্ত কৰিব খোজে এইকাৰণে প্ৰথম যেটো লিংক হয় তাত ক্লিক কৰি দিব লাগিব তলটো ট্ৰান্সফাৰৰ কাৰণে তাৰ পিছত চাওক আপোনাৰ যেটো নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে নামটো টাইপ কৰি দিব লাগিব মই দিছো তলত আকৌ অসমীয়াত টাইপ কৰি দিব লাগিব চাই থাকক সাৰনেম ইয়াত লাষ্ট নেমটো টাইপ কৰি দিব লাগিব আপুনি টাইপ কৰি দিছো দিয়াৰ পিছত চাওক নেম অফ এপ্লিকেন্ট অফ ৰিলেটিভ অফ এপ্লিকেন্ট যিজনে এপ্লাই কৰিছে তাৰ দেউতাকৰ নাম মাকৰ নাম হাজবেণ্ডৰ নাম দিব লাগিব যিকোনো এটা দি দিয়ক মই দি দিছো চাই থাকক চাই থাকক আৰু এটা কথা হল যে কিবোৰ্ড এটা লৈ লব যদি আপোনাৰ মোবাইলখনত নাথাকে অসমীয়া টাইপ কৰাত সুবিধা পাব আপোনালোকে আশা কথা কৈ আছো মই চাই থাকক চাই থাকক বন্ধুসকল চাই থাকক আকৌ তলত যাওক সাৰনেম লাষ্ট নেম যেটো হয় হেতু ইয়াত টাইপ কৰি দিব মই টাইপ কৰি দিছো SK চেক তলত আকৌ লিখি দিয়ক অসমীয়াত চেক আপোনাৰ যেটো হয় এটো টাইপ কৰি দিব যেতিয়া আপুনি কৰিব তেতিয়া তাৰ পিছত সিলেক্ট টাইপ অফ ৰিলেশন সেই ব্যক্তিজন কি হয় আপোনাৰ ব্যক্তিজন কি হয় ইয়াত টাইপ কৰি দিব লাগিব যেটো হাজবেণ্ড হয় মই হাজবেণ্ডত ক্লিক কৰি দিছো দিয়াৰ পিছত চাওক এজ আপোনাৰ এজ ডেট অফ বাৰ্থ এজ নহয় সৰি এজ দিলেও হ'ব প্ৰবলেম নাই বাট ডেট অফ বাৰ্থ টু দি দিব ইয়াত আকৌ তলত যাওক তলত গৈ জেন্ডাৰ অফ এপ্লিকেন্ট যদি পুৰুষ হয় তেনেহলে মেল আৰু মহিলা হলে ফিমেল মই ফিমেল হয় ফিমেলত ক্লিক কৰি দিছো তাৰ পিছত আপোনাৰ হাউস নং যিমান হয় আপুনি দি দিব
তাৰপিছত এৰিয়া ইয়াত আপুনি আপোনাৰ PS নংটো বহাই দিব লাগিব অথবা অংশৰ কৰ্মিক নং বুলিও কোৱা হয় ইয়াত পলিং ষ্টেচন নংটো বহাই দিব আপুনি তাৰপিছত স্ক্ৰল ডাউন হৈ আকৌ তলত যাওক হেৰি টাউন ভিলেজটো আপোনাৰ যেটো হয় হেতু ক্লিক কৰি দিব গাঁৱৰ নামটো টাইপ কৰি দিব তাৰপিছত আকৌ পোষ্ট অফিস আপোনাৰ ডাকঘৰ যেটো হয় ইয়াত টাইপ কৰি দিব লাগিব তাৰপিছত পিন কোড আপোনাৰ যিখন গাঁৱৰ পৰা আপুনি কৰিছে তাত দি দিব পিন কোডটো ইয়াত চাওক পাৰ্মানেন্ট এড্ৰেছ অফ এপ্লিকেন্ট যিজনে এপ্লাই কৰিব বিচাৰে যদি আপুনি কৰিব বিচাৰে পাৰ্মানেন্ট এড্ৰেছটো কি হয় আপোনাৰ সেম হয় নেকি ওপৰত যিবিলাক মানে মই লিখিছো সেম যদি হয় তোমালোকে যেতিয়া কৰিবা তেতিয়া সেম হলে সেমত ক্লিক কৰি দিবা সেম হয় এখানে মই সেমত ক্লিক কৰি দিছো তাৰ পিছত অপচনাল এইবিলাক নালাগে দিব তাৰ পিছত তলত যাওক আপোনাৰ মোবাইল নংটো দিব লাগিব পৰৱৰ্তী সময়ত কিবা মেছেজ আহিলে একচেপ্ট কৰিলে ৰেফাৰেন্স আইডিটো মানে ৰাখি থব লাগিব আৰু মোবাইল নাম্বাৰটো সহজে মানে যিকোনো বস্তু পাই যাব এইকাৰণে দিব লাগিব গতিকে তাৰ পিছত স্ক্ৰল ডাউন হৈ আকৌ তলত যাব লাগিব গ্যালাৰীত গৈ আপোনাৰ এছ প্ৰুফ সৰি ফটো ইয়োৰ ফটোগ্ৰাফ আকৌ মানে প্ৰথমতে এটা ফটো দিব লাগিব মই ফটো দিছো আগত চাই থাকক চাওক আহি গৈছে ফটোটো তাৰ পিছত আপোনাৰ এছ প্ৰুফ যিকোনো এটা ডকুমেন্ট দিব লাগিব মই দিছো বাৰ্থ সাৰ্টিফিকেট দিছো তাৰ পিছত চাওক টাইপ অফ ডকুমেন্ট কি দিছা আপুনি যেটো দিছা হেতুত ক্লিক কৰি দিব লাগিব বাৰ্থ সাৰ্টিফিকেট দিছো মই বাৰ্থ সাৰ্টিফিকেট ক্লিক কৰি দিছো তাৰ পিছত আকৌ তলত যাব লাগিব স্ক্ৰল ডাউন হৈ যোৱাৰ পিছত এড্ৰেছ প্ৰুফ যিকোনো এটা ৰেশন কাৰ্ড দিব লাগিব অথবা আৰু কিবা কিবি চাওক পাই যাব মই ৰেশন কাৰ্ড দিছো এড্ৰেছ প্ৰুফৰ তাৰ পিছত তলত গৈ সিলেক্ট টাইপ অফ water bill rent agreement ration card passbook driving license indian passport সকলো বিলাকে আপুনি যদি ইচ্ছা কৰে দিব পাৰিব তাৰ পিছত আপোনাৰ ভিলেজ আকৌ দিব লাগিব তাৰ পিছত ষ্টেটটো সিলেক্ট কৰি লব লোৱাৰ পিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব ইয়াত আপোনাৰ জন্মৰ তাৰিখটো আকৌ ইয়াত বহাই দিব ইয়াত প্লেস যিখন ঠাইৰ পৰা কৰিছে এইখন ঠাইৰ নাম দিলেই হৈ যাব গতিকে বন্ধুসকল কেপচাটো আহি গৈছে লাষ্টত কেপচাটো আহি যাব যোৱাৰ পিছত কেপচাটো মাৰি দিব আপুনি 87856 যি ধৰণে আছে তাকে মানে টাইপ কৰি দিব লাগিব দিয়াৰ পিছত সাবমিট কৰি দিব আৰু দিয়াৰ পিছত অলপ সময় লাগিব আপলোড হৈ আছে চাই থাকক আৰু এটা কথা হল বন্ধুসকল যদি আকৌ কৈছো আমি যদি আমাৰ ভিডিওটো মানে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লব এনেকুৱা নতুন ভিডিও আগতীয়াকৈ পোৱাৰ বাবে আৰু বেল আইকনটো পিছত থকা বেল আইকনটো দবাই দিব চাই থাকক পেজ এটা সাবমিট হোৱাৰ পিছত এটা ৰেফাৰেন্স আইডি পেজ আহি যাব পাই যাব আপোনালোকে চাই থাকক আহি গৈছে থ্যাঙ্কস